কবিতা শিৰোনাম আধা কোৱা কথাবোৰ। আবৃত্তি অংকিতা ৰাইডেকাৰ। কথা গীতাৰ্থনাথ। আজি বহু দিনেই হ'ল তোমাক নেদেখা মোৰ। তুমি জানানে, দুদিনৰ চিনাকিত তোমাক মই কিমান আপোন কৰি লৈছিলোঁ। তোমাৰ মিঠা মিঠা অনুভূতিত কিমান ডুবি গৈছিলোঁ। প্ৰথমে ভাবিছিলোঁ তুমি মোৰ জীৱনৰ পৰা কেতিয়াও আঁতৰি নাযাবা বুলি। পিছে সেয়া মোৰ দুচকুৰ স্বপ্ন আৰু পাহনি পানীৰ শান্ত ঢৌৰ কঁপনিৰ অস্থিৰতা। হয়তো সেয়া মোৰ অসীয় চিন্তা। তোমাক মই স্বাৰ্থৰ বাবে ভাল পোৱা নাছিলোঁ ভাল পোৱা তোমাৰ বিলাসী জীৱনৰ সুযোগ ল'বলৈ। পাইছিলোঁ কেৱল তোমাৰ ৰঙা ৰক্তাশৈটোক লৈ, য'ত ভাবিছিলোঁ কেৱল মৰম আৰু ভাল পোৱা আছে বুলি। পিছে সেয়া মোৰ অসীয় চিন্তা। মনৰ কথা খুলি ক'ব নোৱাৰিলেও সদায় বোবা দৰে বুজাবলৈ চেষ্টা কৰিছিলোঁ। কিজানি বুজিয়েই পোৱা মোৰ ভগ্ন হৃদয়ৰ বতৰা। তুমি যেতিয়া চাৰি চকুৰ মিলন ঘটাইছিলা, তেতিয়া মই ভাবিছিলোঁ তুমি মোক আঁকোৱালি ল'বা বুলি। পিছে সেয়া মোৰ অসীয় চিন্তা। যিহেতু তোমাৰ পৰা মই একোৱেই সঁহাৰি নাপালোঁ, সেইবাবে বকুলৰ তলত ৰৈ মোৰ জীৱনটোৰ নাম দিলোঁ আধা কোৱা কথাবোৰ।